মাই ইউটিউব চেনেল মিষ্টাৰ ডিডি আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিনৰ বিৰতিৰ মূৰত এটা ভিডিঅ' কৰিম বুলি ভাবিছোঁ। বহুত দিন কাম বন একচুৱেলি কৰা নাছিলোঁ, বহুত দিন বিভিন্ন কামত ব্যস্ত হৈ আছিলোঁ। সেইকাৰণে ভাবিলোঁ আজি 10-15 দিন আৰু দুজনমান ব্যক্তিৰ সৈতে লাগি এভাগ সিংহাসন প্ৰস্তুত কৰি দিয়া হৈছে। গুৰু আসন আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰিম। এই গুৰু আসন বুলি কোৱা হয় আমাৰ শংকৰদেৱৰ অনবদ্য সৃষ্টি। আমাৰ নামঘৰতে গুৰু আসন থাকে, সিংহাসন থাকে। এই সিংহাসন আপোনালোকক জনাব বিচাৰিছোঁ যে 7টা খলপ থাকে আৰু এই 7টা খলপত 7টা ষ্টেপত সুন্দৰকৈ আপোনালোকে দেখিছে, সুন্দৰকৈ আপোনাৰ কলকা বা আমাৰ ট্ৰেডিশ্যনেল ফুল এনে দি পেলাই এনেদৰে দি সুন্দৰকৈ বনোৱা হৈছে, কলকা দি পেলাই ট্ৰেডিশ্যনেল ফুল দি। আৰু দ্বিতীয়তে আপোনালোকে যদি লক্ষ্য কৰে তলতে আমাৰ কাছ থাকে, কাছৰ ওপৰত থাকিব আমাৰ হাতী, হাতীৰ ওপৰত থাকিব নামসিংহ, মানে কুৰ্ম থাকিব, গজৰাজ থাকিব, তাৰ ওপৰত থাকিব আমাৰ নামসিংহ, বনসিংহ নহয় নামসিংহ। এনেদৰে আমাৰ 7টা ষ্টেপত 7কে চাৰিওফালে থাকিব 4-7 গুণ 28 ভাগ মূৰ্তি থাকে। আৰু আপোনালোকক আমি জনাবলৈ পাই সুখী হৈছোঁ যে ইয়াৰ যিটো ডিজাইন কৰা হয়, যিটো ডিজাইনৰ যিটো ৰং কৰা হয়, সেই ৰংখিনি সাধাৰণতে হেঙুল আৰু হাইতালৰ যিটো অৰিজিনেলি হেঙুল আৰু হাইতালৰ ৰং, সেইকাৰণে ৰঙা আৰু হালধীয়া ৰঙক বেছি প্ৰাধান্য দিয়া হয়। আমি আপোনালোকক দেখাব বিচাৰিছোঁ যে এই 7 খলপ যে আপোনালোকে দেখিছে, এই 7টা ষ্টেপ, এই 7টা ষ্টেপৰ অৰ্থ হৈছে 7 বৈকুণ্ঠ। এই 7 বৈকুণ্ঠৰ ওপৰত থাকে আমাৰ আমহি ঘৰ হিচাপে ৰূপে গোলোকধাম, আৰু এই গোলোকধামতেই ভগৱানৰ বাগ্ময় মূৰ্তি প্ৰতিষ্ঠা কৰা হয় গুণমালা। আপোনালোকে দেখিছে এই আমাৰ 7টা ষ্টেপক কোৱা হয় আমাৰ 7 বৈকুণ্ঠ। আৰু এই 7 বৈকুণ্ঠৰ ওপৰত থাকিব আমাৰ আমহি ঘৰ গোলোকধাম। এই গোলোকধামৰ ভিতৰতেই ভগৱন্তৰ বাগ্ময় মূৰ্তি গুণমালা প্ৰতিষ্ঠা কৰা হ'ব। এয়ে আমাৰ আপোনালোকলৈ আজি এই ভিডিঅ' যোগেদি প্ৰেৰণ কৰিব বিচাৰিছোঁ। আমাৰ গুৰুজনাৰ যি অনবদ্য সৃষ্টি আপোনালোকে দেখিছে যে ইয়াৰ মানে ষ্ট্ৰাকচাৰটো ভাৰ্টিকেলি বনোৱা হয়। ভাৰ্টিকেলি বনোৱাৰ লগে লগে কি হয়, ইয়াৰ ওজনটো ক্ৰমান্বয়ে লাঘৱ হৈ গৈ থাকে, ওপৰলৈ ক্ৰমাগতভাৱে লাঘৱ হৈ থাকে। ভাৰ্টিকেলি বনোৱাৰ লগে লগে সেই ব্যৱস্থাটো হয়। আপোনালোকক পুনৰ দেখাব বিচাৰিছোঁ। আমাৰ কেমেৰা পাৰ্চনক জ্যোতিষমানক আমি সুন্দৰকৈ তলৰ পৰা ওপৰলৈকে দেখাবলৈ কৈছোঁ। আপোনালোকলৈ এই ভিডিঅ'টি আমি প্ৰেৰণ কৰিছোঁ। আপোনালোকে চাই থাকিব মোৰ ইউটিউব চেনেল মিষ্টাৰ ডিডি। পুনৰ আপোনালোকক নমস্কাৰ জনাই স্বাগতম জনাইছোঁ। আজিলৈকে এই ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। তাৰ পাছতেই আমাৰ এই যি সৃষ্টি কৰা হ'ল, নিৰ্মাণ কৰা হ'ল, আসনভাগ নিবলৈ ৰাইজ আহিব। গতিকে পুনৰ আমি সকলোলৈকে নমস্কাৰ জনাইছোঁ, স্বাগতম জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাই থাকিব মোৰ ইউটিউব চেনেল মিষ্টাৰ ডিডি। ধন্যবাদ। আৰু তাৰ পাছতেই আপোনালোকে দেখিছে টেৰাসবৰ নামঘৰলৈ আসন ভাগি অনা হ'ল। আৰু টেৰাসবৰ সহযোগত যি বেদী প্ৰস্তুত কৰি থোৱা আছিল, বেদীৰ ওপৰত আমি অস্থায়ীভাৱে প্ৰতিষ্ঠা কৰিলোঁ। আৰু কালিলৈ সম্পূৰ্ণ নিয়ম কানুনেৰে প্ৰতিষ্ঠা কৰা হ'ব। ভকত বৈষ্ণৱৰ সহযোগত গুণমালা প্ৰতিষ্ঠা কৰা হ'ব বাগ্ময় মূৰ্তি ভগৱন্তৰ। তাৰ পাছতেই সিংহাসনভাৱে প্ৰাণ পাব আৰু লগে লগেই গুৰুভকতে সেৱা ধৰিবলৈ গাঁওবাসীৰ এটা সুবিধা লাভ কৰিব। ধন্যবাদ। আমি কালিলৈ পুনৰ আহিম। তেখেতলোকে আমাক নিমন্ত্ৰণ জনাইছে এই নিৰ্দিষ্ট সময়ত আসন ভাগি লোৱাৰ সময়ত উপস্থিত থাকিবলৈ।